বৰ্তমান সময়ত অসমত কাজি নেমু খেতিৰ উপযোগিতাটো কি আমাৰ কৃষকসকলক বুজাই দিয়কচোন। চাওক, কাজি নেমুত সাইট্ৰিক এচিড থাকে আৰু ভিটামিন চি প্ৰচুৰ পৰিমাণে থাকে। ভিটামিন চি বৰ্তমান পৰিস্থিতিটোত আমাৰ মানুহখিনিক, আমাৰ যিখিনি কোভিড হৈ আছে, কোভিড-19 হৈ আছে, তেওঁলোককতো যথেষ্ট লাগে। গতিকে ইমিউনিটি ডেভেলপ কৰিবৰ কাৰণে ভিটামিন চি যিহেতু কাজি নেমুত আছেই, গতিকে কাজি নেমুৰ উপযোগিতা যথেষ্ট বেছি। তদুপৰি অসমৰ জনজীৱনত কাজি নেমু এটা গুৰুত্বপূৰ্ণ বস্তু। বিয়া, সবাহ, ভোজ য'তেই নহওক, কাজি নেমু ভাতৰ থালখনত নহ'লে যেন ভাতৰ কাঁহীখন পূৰ নহয়, তেনেকুৱা এটা নহয় জানো। গতিকে তদুপৰি আকৌ বহাগ জেঠমহীয়া আমাৰ অসমত মই এইবাৰ দেখিলোঁ যে এটা কাজি নেমুৰ দাম, সৰু অকণমানি কাজি নেমু এটাৰ দাম ৰস হওক বা নহওক, তাৰ দাম 10 টকা হ'লগৈ। গতিকে এনে পৰিস্থিতিত কাজি নেমুৰ খেতিটো অসমত প্ৰচুৰ পৰিমাণে কৰাটো উচিত। গতিকে তদুপৰি আকৌ মই এটা কথা দেখিলোঁ যে নিউজ চেনেল চাই দেখিলোঁ যে অসমৰ কাজি নেমু গৈ লণ্ডনৰ বজাৰত সোমাইছে, তাত চাহিদা মানে দেখা গৈছে, আৰবৰ বজাৰতো সোমাইছে। গতিকে অসমৰ কাজি নেমুৰ এটা চাহিদা লাহে লাহে বাঢ়ি গৈছে আৰু ইয়াৰ গুণাগুণটো যথেষ্ট বেছি, অপকাৰটো নায়েই। অসমত কাজি নেমু খেতি কৰি পেলাই যথেষ্ট লাভৱানো হ'ব পাৰি। সেইকাৰণে মই ভাবোঁ অসমত লাৰ্জ স্কেলত, বৰ্তমান পৰ্যায়ত লাৰ্জ স্কেলত কাজি নেমু খেতি কৰাটো উচিত হয়। আমি দেখিছোঁ আপুনি যথেষ্ট সংখ্যক কাজি নেমু খেতি কৰিছে আৰু কাজি নেমুবোৰ ভাল ধৰণে লাগিছেও। এই কাজি নেমু খেতি কৰাৰ ভাল উপায় কি, কেনেধৰণে কৰিব লাগে, কৃষকসকলক বুজাই কওকচোন বাৰু। কাজি নেমু খেতি কৰিবলৈ প্ৰথমতে দুটামান কথা লক্ষ্য ৰাখিব লাগিব। মাটিডৰা চিলেকশ্যনটো ঠিক হ'ব লাগিব। মাটিডৰা একেবাৰে পানী ৰোৱা দ মাটি হ'ব নালাগিব আৰু একেবাৰে সাংঘাতিক বাম মাটিও হ'ব নালাগিব। আৰু তদুপৰি সেইটো হ'ল মাটি চিলেকশ্যনটো, আৰু মাটিডৰা সাৰ থকাটো উচিত। আৰু 2 নম্বৰ কথা হ'ল যিবিলাক আমি গছ ৰুম, গুটি নথকা ডাল, গুটি নথকা গছৰ পৰা ডালবিলাক ধৰি পেলাই সেইবিলাকৰ পৰা ডালবিলাক কাটি আনি পেলাই ৰুব লাগিব। ৰোৱাৰ আগতে, ডাল ধৰাৰ সময়তে এটা কথা লক্ষ্য কৰিব লাগিব যে যিডৰা মাটিত আমি খেতি কৰিম, কাজি নেমু খেতি কৰিম, তাত আমি প্ৰায় 2 মিটাৰ আঁতৰে গাঁতবিলাক শাৰীকৈ দিম আৰু তাত আমি গোবৰ জাবৰ আগ ধৰি পেলাই থ'ম, যাতে পুলিটো ৰুই পেলাই সি মানে নাইট্ৰিয়েণ্টৰ অভাৱ সি অনুভৱ নকৰে। তাৰমানে তাৰ পুলিটোক যিখিনি খাদ্য লাগিব, সেই খাদ্যখিনি অভাৱ যাতে সি অনুভৱ নকৰে, তাৰ কাৰণে এমাহমান আগতেই গাঁতবিলাকত মানে সাৰ জাবৰ এইবিলাক দি পেলাই প্ৰস্তুত কৰি ৰখাটো ভাল হয়। এতিয়া গুটি নথকা উপযুক্ত গছৰ পৰা ডালবিলাক মানে শিপোৱা ডালবিলাক আনি তাত ডালবিলাক ৰুই 2 মিটাৰ ডিষ্টেঞ্চৰ আঁতৰতে ডালবিলাক ৰুই মাজে মাজে জাবৰ জোঁথৰ বন বাত এইবিলাক গজিলে নিয়াই থাকিলেই যথেষ্ট হয়। আৰু যদি ঘৰত গৰু আছে তেতিয়াহ'লে গোবৰ, যদি নাই তেতিয়াহ'লে মাজে মাজে সাৰো অকণমান প্ৰয়োগ কৰিব লাগিব। আৰু যে সাৰ মানে ৰাসায়নিক সাৰৰ কথা মই কোৱা নাই, যে ভাৰ্মি কম্পোষ্ট বা অন্যান্য জাবৰ জোঁথৰ যিটো পচন সাৰ, এনেকুৱা ধৰণৰ সাৰবিলাক গছৰ গুৰিত দিয়াটোৱেই ভাল হয়। আৰু এনেকৈ কৰিলে প্ৰথম ৰোৱাৰ ঠিক 2 বছৰ পাছতে ডালৰ পৰা এটা দুটাকৈ লাগিবলৈ আৰম্ভ কৰিব। প্ৰথম বছৰ নালাগিব পাৰে, এই 2 বছৰ ৰানিং কৰিলে গছবিলাকে এটা দুটাকৈ দিব আৰু তাৰপিছতে লাহেকৈ সি সৰহকৈ দিবলৈ আৰম্ভ কৰিব। গছজোপা যিমানে স্বাস্থ্যৱান হয় সিমানে সি ফচল দিব। আৰু জানেই আৰু ফচলবিলাক মানে যদি বেচিবলৈ বিচাৰে, ফচলবিলাক বেছি পৰিণত হোৱালৈ ৰৈ নিদিব। যেতিয়া ইয়াৰ চাহিদাটো বেছি থাকে, ঠিক তেনেকৈ ধৰক জেঠমহীয়া, ঠিক মানে বহাগমহীয়া তেনেকুৱা সময়ত তেনেকুৱা যদি চাহিদা আৰম্ভ হয়, তেতিয়া বেছি দিলে আপুনি লাভৱান হ'ব। পকা সময়ছোৱালৈ থাকিলে ইয়াৰ দাম কমি যায়। গতিকে বজাৰত দি সৰহকৈ ওলাব, যেতিয়া তাৰ দাম কমি যায়, গতিকে দাম পাবলৈ হ'লে যেতিয়াই চাহিদাটো বাঢ়ে তেতিয়াই ইয়াক বেছি দিব। আমি যিকোনো ধৰণৰ খেতি বাতি যদি কৰোঁ, তাত কীট পতংগই যথেষ্ট অনিষ্ট সাধন কৰে। ঠিক তেনেদৰে নেমু খেতি কৰিলেও কীট পতংগৰ উৎপাত বাঢ়ি যায় আৰু বেমাৰ আজাৰ হয় গছজোপাত। এতিয়া এই কীট পতংগ আৰু নেমুৰ বেমাৰ আজাৰ আমি কেনেদৰে শুশ্ৰূষা কৰিব পাৰোঁ বা এইবোৰ কেনেদৰে ভাল কৰিব পাৰোঁ, কেনেদৰে ব্যৱস্থা ল'ব পাৰোঁ, তাৰ বিষয়ে অলপ কৃষকসকলক ক'বচোন। আমাৰ নেমু খেতি কৰা হয়, কমলা খেতি কৰা হয়, গোল নেমু টেঙা খেতি কৰা হয়। কিন্তু নেমু বাৰীডৰা 3 বছৰ 4 বছৰ লগাৰ পিছতে গছবোৰ শুকাই গুচি যায়।
কমলাজোপা লাগিবলৈ আৰম্ভ কৰেহে, শুকাই যায়। গোল নেমুটোৰ কথাই নাই। গতিকে ইয়াৰ এই এনেকৈ গছবিলাক মাৰি দিয়াৰ এটা ডাঙৰ কীট হৈছে, সেইটো হৈছে ষ্টেম বৰাৰ। মানে এনেকুৱা এবিধ ষ্টেম বৰাৰ আছে, বৰ আচৰিত লাগে ষ্টেম বৰাৰটো। সি ঠিক চ'ত, বহাগ, জেঠ এই 3টা মাহতে সি আক্ৰমণ কৰে। প্ৰথমতে ইয়াৰ যিটো পতংগ, সেই পতংগটো আহি পেলাই গছডালত মই দেখুৱাইছোঁ এই এনেকৈ এই গছডালৰ ছালটো ফুটাই এইটো দেখুৱাইছোঁ, ছালটো ফুটাই সি কণী পাৰি দিয়ে। এইটো চ'ত, বহাগ, জেঠ এনেকুৱা মাহতে হয়। এইটো মই দেখুৱাইছোঁ, মই আঙুলিয়ে দেখুৱাইছোঁ। ই প্ৰথমতে ছালটোত সোমাই, ই চেপেটা বস্তুটো, আৰু তাৰ মুখখন বৰ টান আৰু চেপেটা হোৱাৰ কাৰণে, ছালৰ লগত মিলি থকাৰ কাৰণে মানুহে সহজতে নেদেখে, কৃষকসকলে ফটককৈ নেদেখে। গতিকে ই কি কৰে, ই লাহে লাহে ছালটো খাই পকাই খাই শেষত গৈ ষ্টেমটোৰ ভিতৰত বা ইয়াৰ কাঠটোৰ ভিতৰত সোমাই যায়, আৰু সোমাই গ'লে বিশেষকৈ যদি গুৰিত হয় তেতিয়াহ'লে গছডাল লাহেকৈ মৰি গুচি যায়। এতিয়া জাইলেম ফ্ল'য়েমবিলাককে মানে এটেক কৰে আৰু কানেকশ্যনটো সিহঁতৰ নাইকিয়া হৈ যায়, গছডালে একো আহাৰ সংগ্ৰহ কৰিব নোৱাৰা হয় আৰু ফলত গছডাল মৰি গুচি যায়। কিন্তু এইটো সহজতে নিয়ন্ত্ৰণ কৰিব পাৰি। এইটো কাৰণে কোনো দৰৱ জাতি নালাগে। এইটো যে মই দেখুৱাইছোঁ, এতিয়া এইটো হৈছে নহয়, এইটো ঠিক হোৱাৰ লগে লগে যেতিয়া এনেকুৱা আঠাটো ওলাবলৈ হয়, সেই এনেকৈ কাটি দিয়ক, অলপ কাটি দিয়ক। কাটি দিলে ইয়াৰ দীঘলীয়া যিটো পোক আছে, সেই পোকটো এই কাট খাই গুচি যাব। কাট খাই গ'লে সি মৰি থাকিব। যদি গুৰিত হয়, এইবিলাক মই গুৰি কাটি থৈছোঁ, এই চক এইবিলাক মই কাটি থৈছোঁ। ইয়াতে এইবিলাকত হৈছিলে নহয়, এইবিলাকত হৈছিলে, মই কাটি দিছোঁ, এইবিলাক কাটি থৈছোঁ। গতিকে পোকটো মৰি গ'ল, গছজোপা বাচি গ'ল। আৰু পাছত এইটো চিন্তা কৰিব লাগে, এনেকৈ কাটি দিলে, লঘুৱাই কাটি দিলে গছডাল মৰি কেতিয়াও নাযায়। গতিকে এনেকৈ এই ধৰণৰ মানে ষ্টেম বৰাটো, যিটো গছডাল সাংঘাতিক ধৰণে মাৰি পেলাব পাৰে, এই ষ্টেম বৰাটো নিয়ন্ত্ৰণ কৰিব পাৰি। তদুপৰি আৰু এটা কাম কৰিব পাৰি, আপুনি কাটি দিলে, মই কাটি দিয়াৰ পিছত চক মই কেঁচা গোবৰ মানে এই টিংটোত মই ভৰাই থৈছোঁ, গলাই থৈছোঁ, আৰু এই গোবৰখিনি, কেঁচা গোবৰখিনি মই লাহেকৈ এনেকৈ দি থ'লোঁ। এই ধৰণে যেতিয়া মই লেপন কৰি থ'লোঁ, এইবোৰ বৰষুণৰ উটি গৈ এতিয়া নাইকিয়া হ'ল। আৰু যেতিয়া মই চ'ত মাহৰ পৰা এনেকৈ দি যাওঁ, চ'ত মাহৰ পৰা ঠিক জেঠ মাহলৈকে এনেকৈ মই লেপি যাওঁ, তেতিয়া ষ্টেম বৰাৰ যিটো আহে বুলি কৈছোঁ, ই গছডাল মাৰি দিব, কমলা গছ মাৰিব, গোল নেমু টেঙা গছ মাৰিব, কাজি নেমু টেঙা গছ মাৰিব। এই প্ৰটেকশ্যনটোৰ কাৰণে কি হয় যে ই আৰু খাব নোৱাৰে, ফলত আপোনাৰ কামো লঘু হ'ল, গছজোপাৰো পিছত ই সাৰ কৰি দিলে। গতিকে ষ্টেম বৰাটো নিয়ন্ত্ৰণ হৈ গুচি গ'ল। তাৰোপৰি আৰু এটা বস্তু আছে, সেইটো হ'ল কি, মই দেখুৱাইছোঁ, এইফালে মই দেখুৱাইছোঁ, এই ৰোগটো, ইয়াৰ আগটো এবিধ ৰঙা ধৰণৰ পতংগই ইয়াতে কণী পাৰি দিয়ে এই আগটোত, আৰু আগটো কণী পাৰি দিয়ে, এই ষ্টেমটো ই লাহে লাহে মাজে মাজে খাই গৈ থাকে। গতিকে ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ কি কৰিব লাগিব, হয় মাজডোখৰতে আপুনি কাটি দিয়ক, এইডোখৰতে কাটি দিয়ক, তেতিয়া পতংগটো ইয়াত ভিতৰলৈ সোমাব নোৱাৰে। গতিকে সি গছডাল ছেফ হৈ যাব। ইয়াক যদি সোমাবলৈ দিয়া হয়, ই লাহে লাহে ডাঙৰ হৈ এই গোটেই গছডাল ফপোলা কৰি পেলাই সি খাই পেলাব পাৰিব, আৰু ফলত গছডাল মৰি যাব। গতিকে নেমু বাৰীৰ দ্বাৰা কীট পতংগৰ পৰা ৰক্ষা কৰিবলৈ হ'লে আপুনি সপ্তাহত 2বাৰকৈ হ'লেও চেক কৰিব লাগিব, চাব লাগিব। আৰু এইবোৰ সৰু যিবিলাক ডাল, সৰু ডাল, যিবিলাকত মানে নেমু লগাৰ কোনো সম্ভাৱনা নাই, সেইবিলাক কাটি পেলাই এৰুৱাই পেলাব, গছডাল খঙাল কৰি দিব, তেতিয়া নেমু বাৰীৰ দ্বাৰা সদায় ঠিক হৈ থাকিব। আৰু এই ধৰণৰ পদ্ধতি ল'লে যদি অত্যন্ত দৰকাৰ হয়, ধৰক কিবা কিবি সৰু কীট পতংগ আহিছে, যেনে হোৱাইট যিবিলাক ইয়াত মানে পাত চহি খোৱা যিবিলাক হোৱাইট এফিড বুলি কয়, ইয়াৰ পাতবিলাকত বা ডালবিলাকত সিহঁতে আহি পেলাই ইয়াত গোটেই থপা দি পেলাই লাগেহি, তেতিয়া আপুনি ৰগৰ ছটিয়াই দিয়ক। ৰগৰ ছটিয়াই দিলে আপোনাৰ গোটেই গছডাল ছেফ হৈ যাব, আৰু কীট পতংগবিলাক নাথাকিব। মাজে মাজে পখিলাই কণী পাৰে অৱশ্যে, সেইবিলাক চেক কৰি থাকিলে আপুনি পখিলাৰ যিবিলাক লাৰ্ভা হ'ব, সেই লাৰ্ভাবিলাক মাৰি পেলাই দিয়ক, আৰু নেমু বাৰীতে ৰক্ষা হৈ গ'ল। গতিকে ইয়াক বেছিকৈ অপকাৰ কৰা হৈছে এই চেপেটা ষ্টেম বৰাটো, সিহে বেছি অপকাৰ কৰে, বাকীবিলাকে বেছি অপকাৰ নকৰে। গতিকে সেইটো আপুনি চ'ত, বহাগ, জেঠ এই 3টা মাহত আপুনি প্ৰতি সপ্তাহত
মই যেনেকৈ কাটি দেখুৱালোঁ ঠিক তেনেকৈ কাটি পেলাই নেমু বাৰীডৰা ছেভ কৰিলে আপোনাৰ গোটেই নেমু বাৰীডৰা ছেভ হৈ যাব। ইমানেই নেমু বাৰীডৰা তাৰ কীট পতংগৰ আক্ৰমণ এইটোৱে বেছি আৰু তাতকৈ আৰু অন্যবিলাকে ইয়াক এফেক্ট কৰিব নোৱাৰে। গতিকে আপুনি এই 3টা মাহত ইয়াক সতৰ্ক কাটি মেলি ঠিক ঠাক কৰি দিলেই আপোনাৰ নেমু বাৰীডৰা কীট পতংগৰ পৰা ৰক্ষা পৰিব। বৰ্তমান আপুনি কিমান প্ৰকাৰৰ নেমু খেতি কৰিছে? বৰ্তমান মোৰ এই কাজি নেমু টেঙা বাৰীত 102জোপা কাজি নেমু টেঙা আছে। ইয়াত মানে ছাল পাতল আৰু থোপা থোপকৈ লগা এনেকুৱা ধৰণৰ ভেৰাইটিজ কেইটামান ইয়াত আছে। তদুপৰি মোৰ বাৰীত আছে অৰুণাচলী নেমু টেঙা আছে। নেমু টেঙাবোৰ সৰু সৰু, একদম সৰু সৰু, ঠিক গোল টেঙাটোৰ নিচিনাই, কিন্তু গোল টেঙা নহয়, একদম একজেক্টলি ছেইম নেমু টেঙাটোৰ নিচিনা, খালি ইয়াতকৈ সৰু, খাবলৈ খুব ভাল আৰু চেণ্টটো তাৰ বহুত ধুনীয়া। তাৰপিছত আছে গোল টেঙা। গোল টেঙা দুবিধ আছে, এবিধ সফেদ আৰু এবিধ মানে যেতিয়া পকিলে সি ৰঙা নিচিনা হয়, কমলা টেঙাটোৰ নিচিনা হয়। সেইটো মানে নিমখত দি পেলাই তাক থৈ দিলে যেতিয়া মানুহৰ পেটৰ অসুখ হয় সেইটো অসুখত খাবলৈ বৰ ভাল, সি উপকাৰ কৰে। তাৰপিছত আৰু এবিধ আছে মোৰ অৰ্নামেণ্টেল গোল টেঙা। তাৰমানে সেইটো টাবত দিলে তাৰ গোল টেঙাটো পকি ই সৌন্দৰ্য মানে ফুলৰ নিচিনা কাম কৰে, সি দেখিবলৈ বৰ ধুনীয়া হয়। সেই তেনেকৈ সেইটোক কয় অৰ্নামেণ্টেল গোল টেঙা। এনেকৈ এইকেইটা মানেই মোৰ ভেৰাইটি আছে আৰু মানে বেছি মই মাটি তাকৰ যে মই সেইকাৰণে বেছি ভেৰাইটিজ কৰিবলৈ মই বিচৰা নাই। বৰ্তমান আপুনি কিমান মাটিত নেমু খেতি কৰিছে আৰু এই নেমু খেতিৰ পৰা আপুনি কেনেধৰণে লাভৱান হৈছে কৃষকসকলক জনাওকচোন। বৰ্তমান মোৰ প্ৰায় 1.5 কঠামান মাটিত মোৰ নেমু টেঙা গছ আছে আৰু এই নেমু টেঙা গছবিলাকৰ বয়স এতিয়া 3 বছৰহে হৈছে। ইয়াৰ পৰা মই যথেষ্ট লাভৱান হৈছোঁ, কাৰণ ঘৰখনত যিমানবোৰ নেমু টেঙা লাগে নহয়, চৰবত খোৱাৰ পৰা আৰম্ভ কৰি গোটেই নেমু টেঙাখিনি মই কিনিব নলগীয়াকৈ মই ঘৰৰ পৰাই পাই আছোঁ। আৰু তদুপৰি মিতিৰ কুটুমকো 2-4টাটো দিবলগীয়া হয়। গতিকে এই নেমু টেঙা বাৰীডৰাৰ পৰা মই প্ৰায় এই 1.5 কঠা মাটিত এই 1 বছৰত প্ৰায় 3-4 হাজাৰ টকাৰ মোৰ নেমু টেঙা মানে লাগিছে আৰু সেইখিনি মই ঘৰতে নিকিনাকৈ খাবলৈ মোৰ সুবিধা হৈছে। আমি দেখিছোঁ আপুনি জাৰু গছো ৰুই থৈছে। জাৰু গছ সাধাৰণতে পাহাৰত দেখা যায়। এই জাৰু গছ যে ৰুইছে কাৰণটো কি? জাৰু গছ কেলৈ ৰুইছোঁ? জাৰু গছো আমাৰ জাৰু নহ'লে পকা ঘৰবিলাকত দেখোন আজিকালি কামেই নাহে। গতিকে এই জাৰু গছবিলাক চাওঁ আমি পাহাৰলৈ যদি মন কৰোঁ, দেখিম যে এঢলীয়া গৰাবিলাকত জাৰু গছবিলাক হয়। মই এইবিলাক প্ৰথমতে সস্ত পাহাৰৰ পৰাই আনিছোঁ। গতিকে মই তেনেকুৱা এঢলীয়া যেনে যিবিলাক ড্ৰেইন আছে, ড্ৰেইনবিলাকৰ ঠিক এঢলীয়া ঢালবিলাকত মই জাৰু গছবিলাক ৰুই থৈছোঁ। এনেকৈ মই 40জোপামান আছে। পুখুৰী পাৰবিলাকত ৰুব পাৰি জাৰু গছবিলাক। এনেকৈ জাৰু গছবিলাকৰ পৰা যেতিয়া এই প্ৰডাকশ্যনটো দিয়ে, তেতিয়া এই 40জোপা জাৰু গছৰ পৰা মই মানে অন্ততঃ 80টা জাৰু ধৰি লৈছোঁ, 2টাকৈ পালোঁ, 80টা মই জাৰু পালোঁ। গতিকে মোক গোটেই বছৰটোত কেইটা লাগিব? খুব বেছি 4টা বা 5টা জাৰু লাগিব। বাকী যিখিনি থাকিল সেইখিনি যদি মই 50 টকাকৈ বেছি দিওঁ, তেতিয়াহ'লে মই দেখোন এনেই কোনো হেৰি নোহোৱাকৈ, কোনো সাৰ জাবৰ একো নিদিয়াকৈ মই সেইটো পইচা মই পালোঁ। গতিকে এনেকৈ জাৰু যিহেতু ইয়াৰ চাহিদা বহুত বেছি, গতিকে আৰু ইয়াক এনেকৈ গৰু ছাগলী এইবিলাকেও কীট পতংগ এইবিলাকেও কোনো অনিষ্টও নকৰে। গতিকে যি ঠাইবিলাকত মানুহৰ এঢলীয়া মাটি আছে, মানে ৰুব পৰা অৱস্থাত আছে, সেই ঠাইবিলাকত এনেই পেলাই থোৱাতকৈ জাৰু খেতি কৰি পেলাই তাৰ পৰা যথেষ্টখিনি উপকৃত হ'ব পাৰে। আজিৰ ভিডিঅ'টোত আপুনি যিখিনি উপদেশ আগবঢ়ালে তাৰ পৰা কৃষকসকল যথেষ্ট লাভান্বিত হ'ব আৰু ভৱিষ্যতেও আপুনি এনেদৰে কৃষকসকলক উপদেশ দি যাব বুলি মই আশা ৰাখিছোঁ। নিশ্চিতভাৱে মই মোৰ যিখিনি অভিজ্ঞতা আছে সেই অভিজ্ঞতা অনুসাৰে মই কৃষকসকলক মোৰ ফালৰ পৰা মই উপদেশ দি যাম বুলি মই ভাবিছোঁ।